সো ফ্ৰেণ্ডছ সকল আমি আহি এইখিনি জেগাৰ নাম কি জেগাখিনিৰ নাম কি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপম লাইফ ইন ব্লগ চেনেলৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'তে স্বাগত জনাইছোঁ। চ' ফ্ৰেণ্ডসকল আজি গৈ আছোঁ আমি চাইকেল ৰাইড, আৰু চাইকেল ৰাইডত আমি দুটা যাম, মানে ভৱেশ আৰু মই। তো ক'লৈকে যাওঁ কি কৰোঁ সেইখিনি আপোনালোকক ভিডিঅ'ত দেখুৱাম, আৰু ভিডিঅ'টো সেইকাৰণে স্কিপ নকৰাকৈ চাই থাকক। মানে এতিয়া ওলাইছোঁ 11:30 বাজিছে, আৰু আমি ক'ত যাম একো গম নাপাওঁ, মাত্ৰ মঙলদৈৰ পৰা পোনে পোনে যাই থাকিম। কি জেগা পাওঁ সেইটো আমি গম নাপাওঁ, আৰু যাম আৰু আপোনালোকক ভিডিঅ'ত দেখুৱাম। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। লেটছ ষ্টাৰ্ট। চ' ফ্ৰেণ্ডসকল আমি মানে আহি পালোঁ এতিয়া পুনিয়া, আৰু পুনিয়াৰ পৰা বহুত দূৰ যাবই লাগিব, কিমান দূৰ ক'ব নোৱাৰোঁ, ডেষ্টিনেশ্যন আমাৰ কোনো চেঞ্জ নহয়। চ' ফ্ৰেণ্ডসকল আমি আহি কিনে ভৱেশ আৰু মই পাই গ'লোঁ আমাৰ মংগলদৈ, যিখন নেকি দলং, ৰাসৰখোলাৰ দলং বুলি কয় এইখন দলংখন। আৰু কি ক'ম, ইমান ভাগৰ লাগিছে, মানে এই যে কয় যে মানে কিছুমান কাম কৰিব লাগিলে অলপ হেৰি কৰিব লাগে, কষ্ট কৰিব লাগে। চ' আজি যিমানখিনি ৰাইড কৰিলোঁ, মানে কি হ'ল জানে, যিটো নেকি আমি আহি আছিলোঁ ফাৰ্ষ্ট আমাৰ ঘৰৰ পৰা, আৰু সেইখিনি জেগাতে ইমান ধুমুহা তাৰমানে, চ' চাইকেল উৰাই লৈ যাব খোজে, 2-3 ঠাইত আমি ৰ'ব লগা হৈ গৈছে, সেনেকুৱা চিষ্টেমৰ হৈ গৈছে। আৰু মই এতিয়া আছোঁ এয়া ৰাসৰখোলা, এইফালে ৰাস হয় আমাৰ এই মঙলদৈ ৰাস, আৰু এইটো বেগা নদী। চ' দলঙৰ ওপৰত মানে কি কয়, আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, ক'লৈকে যাব পাৰোঁ চাইকেল লৈ। আৰু আমাৰ পইচা উলিয়াব লাগি বেংকত, মানে ATM-ত দুটা ATM-ত সোমালোঁ, এটাত নাই ছাৰ্ভিচ বুলি ক'লা, এটা বেয়া হৈ আছে। তো ইউনাইটেড বেংকৰ ATM আছিল, আৰু আকৌ এতিয়া যাম বেংকত যাই কিবা এটা পইচা উলিয়াই লৈ আকৌ খাবাতো লাগব, দিনটো ঘূৰিম যেতিয়া, দিনটো নহয় আধা বেলা গেল, 12টা বেছি হ'ল এতিয়া, তো আধা বেলা গেল, আৰু মই যাই আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো ফ্ৰেণ্ডসকল আমি এতিয়া পাই গ'লোঁ ডন বক্স, মানে ডন বক্স একদম গাড়ীৰ মাতত একো শুনাই নাপায়, ডন বক্স পাই গ'লোঁ, মানে কলে স্কুল। তো এইফালে মোৰ পিছফালে এয়া এইকেইটা, আৰু চাইকেল মাৰিয়ে আছোঁ, যিমান পাৰোঁ মাৰিয়ে আছোঁ, তামাম আৰু বিন্দাছ। আৰু কিমান পাৰি চাই লওঁ, যাবৰ লাগি ট্ৰাই কৰি আছোঁ, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, বেলেগ একো নকওঁ, একদম লাইক চাই একো কৰিব নোৱাৰোঁ। চ' ফ্ৰেণ্ডসকল আমি আহি কিনে শইকীয়াপাৰা পালোঁ, আৰু শইকীয়াপাৰাৰ ওচৰত এখন ধুনীয়া মানে মিঠাইৰ দোকান, এনেকৈ এই ঘৰত বনাই কিনে মিঠাই আনি থৈ দিয়ে। আৰু আমি এই আইতা এটা আছিল, আৰু এইফালে ককা আছিল, বহুত দিনৰ পৰা আহোঁতে মানে মই চাই আহি আছিলোঁ, ইফালে বনাই থৈ দিয়ে, মানে এদিন হ'লেও খাম। আৰু আজি চাইকেল লৈ অহাৰ কাৰণে ভৱেশ আৰু মই দুয়োটাই মিঠাই টেষ্ট কৰি চালোঁ, আৰু আপোনালোকক দেখুৱাব নহ'ল, মানে ভিডিঅ' ক্লিপটো এতিয়াহে লোৱা গ'ল। চ' ভাল লাগিল, আৰু আগলৈ কিমান পাৰোঁ দলগাঁৱলৈ, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি পাই গ'লোঁ মেনাপাৰা ডাকচকী, আৰু ডাকচকীৰ যিটো নেকি তেল ডিপু আছাম অইল পাই গ'লোঁ আমি। আৰু এইফালে আছে একদম পূৰা সেউজীয়া গ্ৰীনাৰী, মানে সেউজীয়া পথাৰ, আৰু আমি আহি আছোঁ তাৰ মাজতে একদম। আমি সকল ফাইনেলি আমি পাই গ'লোঁ ধূলা চক, আৰু ধূলা চকৰ পৰা আহি আছোঁ ইফালে কিমান দূৰ পাৰোঁ, ইফালে আৰু আমি এতিয়া যাই আছোঁ, কি বা পাওঁ ক'ব নোৱাৰোঁ, এইখিনি কি বা পাইছোঁ গম নাপাওঁ দেই। আৰু ধূলা মাত্ৰ পাৰ হৈছে এইটো জানো, আৰু ধূলাৰ পিছত কি কোনোবা যদি মোৰ ভিডিঅ' চাই এইখিনিৰ মানুহ তো কমেণ্ট কৰি ক'ব। আৰু তো ফ্ৰেণ্ডসকল আমি এতিয়া আহি পাই গ'লোঁ এইফালে খাৰুপেটীয়া পোৱাৰ আগত এখন দলং পায়, আৰু দলংখনত আহি কিনে ৰখি ল'লোঁ, আৰু ধুনীয়া লাগিছে মানে ভিউটো। আৰু এই দলংখনতে আপোনালোকে যদি চাই ডিম্পু দাহঁতৰ এটা ভিডিঅ', আগৰ ভিডিঅ', ডিম্পু দা আৰু বিকাশ দা যেতিয়া নেকি তেজপুৰ গৈছিল, এই দলংখনত মানে ৰখিছিল, আৰু এই দলংখনে মাজত
দুজন ল'ৰা কিবা সুধিছিল, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, তেতিয়া গম পাব মই কোনখন দলঙত উপস্থিত আছোঁ। আৰু আমি যাই আছোঁ না ভৱেশ, কেনেকুৱা লাগিছে চাইকেল? ইয়াৰ মানে অলপ মাত নোলোৱা হৈ গৈছে। আৰু কি খাব পাই গ'লোঁ আহি খাৰুপেটীয়া, আৰু খাৰুপেটীয়াৰ মেইন চক মানে মেইন চকটো পাই গ'লোঁ। আৰু কিমানখিনি আহিলোঁ দেখিছেনে, তাৰ পৰা দলগাঁও চাইকেল মাৰি মাৰি মানে কোনো বিশ্বাস নকৰিব। আৰু অকল আমি মানে ভৱেশ আৰু ময়ে জানিম কিমান দূৰ আহিলোঁ। আমি আপোনালোককে সম্পূৰ্ণকৈ এটা হেৰি দি আছোঁ, গুগল মেপৰ কিমান কিলোমিটাৰমান আহিলোঁ আপোনালোকক দেখুৱাই দি আছোঁ। আৰু থাম্বনেইলখনটো এইটোৱে হ'ব, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। খাৰুপেটীয়া ইমান বিজি টাউনশ্বিপ। আমি এতিয়া পাই গ'লোঁ আহি দলগাঁও পাবলৈকে 4.6 নে কিবা কিলোমিটাৰমান বাকী আছে। আৰু খাৰুপেটীয়া পাৰ হৈ আহিলোঁ, তো দুয়োটাৰে অলপ ভাগৰ লাগছে। আৰু সেইকাৰণে অলপ বাটত বহি ল'ম, আৰু কিবা অলপমান আছিল মানে, তো সেইখিনি এতিয়া আমি খাই ল'ম। আৰু এই খাৰুপেটীয়াৰ পৰা কিনি আনিছিলোঁ এই দুখন। আপোনালোকে যদি বিশ্বাস কৰা নাই এতিয়া চাইকেল লৈ অহা নাই বুলি, এই দুখন চাওক চকল। এটা আছে লগত স্প্ৰাইট, মানে কেমেৰা চেমেৰা বাহিৰত আছে, ভিতৰত আছে নাই স্প্ৰাইট আছে। তাৰপিছত কিবা অলপ আছে, আপোনালোকক দেখুৱাই আছোঁ। এইফালে ৰোমাঞ্চৰ এইটো খাই খুব ভাল লাগে, আৰু আপোনালোকেও খাব পাৰে, মানে হেৰি দিয়া নাই। আৰু অৰিঅ' দুটা আছে। তো এতিয়া আমি খাই লওঁ, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চাওক, তো এতিয়া খাম আমি স্প্ৰাইট, আৰু এইফালে অৰিঅ' খাই আছোঁ। অৱস্থা কি আহি থাকা কেমেৰাৰ পিছত দেখিবা ৰাইজে একদম বিয়াৰ খাওয়া লাগে। फ्रेंड्स, फाइनली पहुंच चुका है हम लोग दलगांव, और दलगांव में हम लोग नहीं जाता है आगे में। और ये भवेश देख लो आप लोग, भवेश मुखर अवस्था एकदम नहा হৈছে। আৰু ইফালে ফুলকে লৈছে হিন্দী আৰু অসমীয়া কি মাৰি আছে একো নিজে নাজানো ইমান। এইখনে হৈছে দলগাঁও, আৰু দলগাঁৱৰ মেইন টাউন নেকি কিবা নাজানো বাৰু। বাকী বাদ এই চাইকেল দুখন চাওক আপোনালোকে, ইফালে চাইকেল এখন, সিফালে এখন চাইকেল, ভৱেশৰ এখন, মোৰ এখন। তো ইয়াৰ পৰা আৰু আগত নাযাওঁ, আউলচুকাৰ পৰা বাৰু আউলচুকাই ধৰিছোঁ, আমাৰ ঘৰৰ পৰা এইখিনি ধৰা নাই। আউলচুকাৰ পৰা দলগাঁৱলৈকে প্ৰায় 30ৰ বেছি হ'ব বাৰু কিলোমিটাৰ, 30 কিলোমিটাৰ। তো বেছি যদিও হয় আপোনালোকক গুগল মেপত দেখাই দিম বাৰু স্ক্ৰীনশ্বট এটা। তো কিমানখিনি আহিলোঁ আপোনালোকে একবাৰ চাওক। পিঠি চিঠি জিকি গৈছিল, কেমেৰা আছিল বেগত, চ' গোটেইখিনি মানে হেৰি আছে। আৰু জেগাত যাই কিনে এতিয়া দলগাঁও মানে খাৰুপেটীয়া ছাইডত ৰখিম। তো এতিয়া আকৌ বাই বাই দিম, দলগাঁৱত বেছি টাইম নৰওঁ, মানে আমাৰ ইফালে দেৰি হ'ব নহ'বা। তো যাই থাকোঁ। কিমান কিলোমিটাৰ মান হয়? চ' ফ্ৰেণ্ডসকল, এইখন হৈছে দলগাঁও মেইন টাউন, আৰু দলগাঁও মেইন টাউনৰ পৰা আমি এতিয়া আকৌ ৰিটাৰ্ণ ল'লোঁ আউলচুকালৈ। কিমান দূৰ দলগাঁৱৰ পৰা এতিয়া কিবা পালোঁ আহে ঘৰত আছে।
পাম মাৰি আছোঁ চাইকেলত আৰু তাৰপৰা মঙলে পাই আছোঁ। मतलब हमारी बसंती को पानी की ज़रूरत नहीं, हवा की ज़रूरत है। कहाँ पे? बसंती को हवा की ज़रूरत है भाई, पानी की नहीं। हमारी ये बासंती नहीं है। क्या है धन्नू? क्या बोला तो? फर्स्ट टाइम पाम मस्सा एक्सपीरियंस का नहीं। একদম মজা ফাৰ্ষ্ট টাইম চাইকেলত পাম মাৰি আছোঁ এনেকুৱা মানে ভিৰৰ মাজত এনে কোনে মাৰি দিয়ে পাম? কেমেৰা কোনে ধৰি আছে কোনে পাম মাৰি দিয়ে আৰু ফাৰ্ষ্ট টাইম আৰু বহুত গৰম লাগি আছে চ' সেইকাৰণে মই মাৰা নাই মই মাৰিছোঁ আৰু এতিয়া ইয়াৰ পৰা ডাইৰেক্ট মঙলৈ অ'কে ফ্ৰেণ্ডসকল এটা কথা এতিয়া কৈ লওঁ এই চাইকেলখন যিদিনা নেকি কিনিছিলোঁ তেতিয়া সেইদিনা মানে ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা বাইহাটা চাৰিআলিলৈকে ৰাতি গৈছিলোঁ সেইটো ভিডিঅ' মানে তেতিয়া দিয়া নহ'ল আৰু তেতিয়াৰ পৰা এই চাইকেলখন মানে এনেকুৱা দাউৰিছে কিনাৰ দিনাই প্ৰায় মানে অহা যোৱাৰ ভিতৰত কিনাৰ দিনা ৰাতি তো 70 কিলোমিটাৰ গৈছে আৰু ইয়াৰ পিছত লং জাৰ্ণি হ'ল চাইকেলখনৰ আজি দলগাঁও পূৰা সম্পূৰ্ণ দলগাঁও মানে ঘূৰিলোঁ আৰু দলগাঁৱৰ পৰা এতিয়া ৰানিং হৈ আছোঁ মঙলদৈ আৰু এনেকৈয়ে আপোনালোকৰ ভিডিঅ' দি থাকিব লাগিব চ' কেতিয়াবা নিশ্চয় লাডাখ যোৱাৰ সপোন আছে আৰু লাডাখ চাইকেল লৈ নহয় ফ্ৰেণ্ডসকল ফাইনেলি মিল গয়া হাম লোগ মংগলদৈ আৰু মংগলদৈ মানে যিটো নেকি এইটো মংগলদৈ ক্লক টাৱাৰ আৰু এইটো পাই গ'লোঁ আৰু দলগাঁৱৰ পৰা মংগলদৈ কিমান কিলোমিটাৰ আপোনালোকক এটা মই হেৰি দি আছোঁ স্ক্ৰীনশ্বট এটা দিম ইফাললৈকে আহি আছে চাব পাৰে স্ক্ৰীনশ্বটটো কিমান কিলোমিটাৰ দলগাঁৱৰ পৰা মংগলদৈলৈ আৰু আমাৰ ইয়াৰ পৰা আলুচুকাৰ পৰা দলগাঁৱলৈ চাইকেল লৈ কিমান দূৰ আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম কিমানমান দূৰ তো আজি ভিডিঅ'টোত ইমানখিনিয়ে আছিল আৰু ভিডিঅ' কৰা বেছি দূৰ নহ'ল মানে চাইকেল লৈ ইফালে হেৰি হৈ গৈছে ভৱেশটো আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল অলপ দীঘলীয়া হ'ল তো বেয়া নাপাব আৰু বাকীখিনি আপোনালোকক মানে নেক্সট আকৌ ভিডিঅ' এটা আহি আছোঁ নতুন এটা ভিডিঅ' এটা ষ্টুডেণ্টসকল আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু Forget what they doing, keep on